তাইও বহুত জোৰ কৰি আছিলে অৱশেষত প্ৰস্তাৱটো মানি ল'লোঁ বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰৰ বহুত ভাল খবৰ আপোনালোকৰ মাজত লৈ আনিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বেহাৰবাৰী আউটপোষ্টৰ এটা জনপ্ৰিয় চৰিত্ৰ SI ছাৰ অৰ্থাৎ অভিনেতা বেহাৰবাৰী আউটপোষ্ট অৰ্থাৎ প্ৰীতম বৰুৱাৰ ফালৰ পৰা আহিছে এটি ভাল খবৰটো জানিবলৈ আপোনালোকে সম্পূৰ্ণকৈ কোনো স্কিপ নকৰাকৈ আপোনালোকে চাব লাগিব আৰু সম্পূৰ্ণকৈ আপোনালোকে কথাবোৰ বুজি পাব অসমৰ বলিষ্ঠ অভিনেতা ভৱেশ বৰুৱাৰ সুযোগ্য সন্তান তথা বেহাৰবাৰী আউটপোষ্টৰ এখন চিনাকি মুখ SI ছাৰ হিচাপে পৰিগণিত তথা প্ৰীতম বৰুৱাই শেষত দিলে এটি ভাল খবৰ অভিনেতা প্ৰীতম বৰুৱাই কয় যে বহুত দিনৰ আগৰ পৰাই প্ৰস্তুতি পৰাশৰে কৈ আছিল থিয়েটাৰ জগতত অভিনয় কৰিবৰ কাৰণে তাই বাৰম্বাৰ মোক কৈ আছিল যে প্ৰীতম তুমি থিয়েটাৰলৈ আহা আমি একেলগে অভিনয় কৰোঁ তেতিয়া মই বেহাৰবাৰী আউটপোষ্টত জড়িত হৈ আছিলোঁ আৰু বেহাৰবাৰীৰ ব্যৱস্থা থকাৰ বাবে তেনেকুৱা কোনো চিন্তা আৰু তেনেকুৱা কল্পনা মনলৈ অহা নাছিল কিন্তু অৱশেষত ময়ো ভাবিলোঁ মোৰ দেউতাৰ আশীৰ্বাদ অনুগত কৰি 2024-25 নাট্য বৰ্ষত কোহিনুৰ থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হ'লোঁ বন্ধু বান্ধৱীসকল প্ৰীতম বৰুৱা তথা বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰৰ ভাল খবৰটো জানি আপোনালোকৰ কেনে লাগিছে বাৰু আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ খবৰটো জানি আপোনালোকৰ ভাল লাগিল যদি প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো ভিডিঅ'টো ইমানতে সামৰিছোঁ তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম তো ঠিক আছে বাই বাই